সাহিত্যৰ যোগেদি আমি অসমৰ ৰাইজক এইটোৱে জনাব বিচাৰিছোঁ যে আমাৰ পুৰুষ জনগোষ্ঠীয়ে অসমত বসবাস কৰি বৃহত্তৰ অসমৰ সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে সমন্বয়েৰে আমি থাকিবলৈ চেষ্টা কৰিম। লগতে আমাৰ নিজৰ মাতৃভাষা পুৰুষ ভাষাটো আমি আমাৰ সমাজৰ মাজত সংৰক্ষণ কৰিবলৈ শিকাবলৈ আমাৰ মানুহক আমি চেষ্টা কৰি আছোঁ আৰু আমাৰ ভাষা কলা কৃষ্টি যোগেদি আমি আমাৰ নিজৰ জাতিটোক বৃহত্তৰ অসমীয়া জাতিৰ লগত মিলাই আমি আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকৰ ইয়াতে কোন কোন জিলাৰ পৰা মানুহ আহি উপস্থিত হৈছে প্ৰতিনিধি? ক'ব গ'লে আমাৰ নৰ্থ বেংকৰ আটাইখিনি জিলাৰে আহিছে ইয়াতে আৰু সাউথ বেংকৰ পৰা আমাৰ আহিছে নগাঁও, কাৰ্বি আংলং, গোলাঘাট আৰু এইফালে আপাৰ আছাম জিলাৰো আহিছে ডিব্ৰুগড়, যোৰহাট এনেকুৱা আৰু এইফালে একেবাৰে মানে ধেমাজিৰ পৰা একে ধুবুৰীলৈ। আপোনালোকৰ যিটো জনজাতি কৰাৰ ক্ষেত্ৰত আমাৰ দাবী এটাই আছে আগৰ পৰা যে আমাক চাহ জনজাতি বা টি ট্ৰাইবছ হিচাপে আমাক জনজাতিকৰণ নালাগে। আমাক আমাৰ জাতিৰ নামত যেনিবা আমাৰ উৰাম, মুণ্ডা, খাৰিয়া, চান্তাল এইবিলাক জাতিগত নিৰ্দিষ্ট নামেৰে আমাক এছটিটো দিব লাগে বুলি আমি চৰকাৰক দাবী কৰি আহিছোঁ, আজিও সেইটো কৰি আছোঁ। আমিতো অব্যাহত ৰাখিমেই আৰু আগৰ পৰাই আমি আন্দোলন চলাই আহিছোঁ। যদিও কোনো সাহিত্যভাৱে সক্ৰিয়ভাৱে ইয়াতে ভাগ লোৱা নাই, তথাপি কিন্তু আমি ইয়াক মৰাল ছাপোৰ্ট দি পেলাই আমি আমাৰ জাতিৰ কামবিলাক আগবঢ়াই আছোঁ। কেইদিনীয়া কাৰ্যসূচী আছিল আপোনালোকৰ? আমাৰ এইটো 3দিনীয়া কাৰ্যসূচী 19, 20, 21 মাৰ্চত আজি আমাৰ মুকলি সভা চলি আছে। আপোনালোকৰ কুৰুখ সাহিত্য সভাৰ অধিৱেশনখন কোন পাতিব? আমাৰ যোৱাকালি তাৰমানে ডেলিগেট ছেশ্যনত আমাৰ এটা সিদ্ধান্ত লোৱা হ'ল যে নেক্সট কিবা অধিৱেশনটো আমি শোণিতপুৰ জিলাত পাতিম। শোণিতপুৰ জিলা এতিয়া মানে শোণিতপুৰ ডিষ্ট্ৰিক্ট কমিটিয়ে আলোচনা কৰি ঠাইটো নিৰ্দিষ্ট ঠাইটো তেওঁলোকে জনাব, কিন্তু 2 বছৰৰ পিছত আমাৰ অধিৱেশন শোণিতপুৰ ডিষ্ট্ৰিক্টত হ'ব। অৱহেলিত মানে আমাৰ জনগোষ্ঠীটোত আগৰ পৰা অৱহেলিত হৈ আছে, কিন্তু এতিয়া আমাৰ সাহিত্য ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে আমাক অলপ মানে আৰ্থিক সাহায্য দিছে যাতে আমাৰ কিতাপ পত্ৰবিলাক ছপাব পাৰোঁ আৰু আমাৰ ভাষা ডেভেলপ কৰিব পাৰোঁ। সেইটো আৰু আমাক কৈছিলে যে আমাৰ সাহিত্য সভাটো ছ'চাইটিৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰিব লাগে। সেইখিনি কাম আমি ইতিমধ্যে কৰি লৈছোঁ আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত আমি আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু আমাৰ দাবী আগৰ পৰাই আছে যে আমি 1 ছাবজেক্ট হিচাপে দাবী কৰি আহিছিলোঁ, কিন্তু এতিয়া আমাৰ নিউ এডুকেশ্যন পলিচি 2020ৰ মতে আমাক চৰকাৰে কৈ আছে যে আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ ল'ৰা ছোৱালীক 5ম মানলৈকে নিজৰ মাতৃভাষাত মানে পঢ়াব পাৰে। এইটো এটা বিৰাট ভাল কথা আমাৰ কাৰণে। আমাৰ সৰু জাতি জনগোষ্ঠী হিচাপে আমাৰ মাতৃভাষা ডেভেলপ কৰিবলৈ এইটো এটা ভাল সুযোগ দিছে আমাক।